Hello friend okol, welcome to my channel. Bindas Palavi vlog tole apnalokok punorbara swagatam janaisu. Aji dekhwam keitaman aloe upokarita. Ete mor osorat ase aloe vera. Moi iar pora dutaman katim. Besi nalage apnar jimankhini suli hobo sulikhini hisab mote loi kene katilo hol. Etia jehetu iblak dangor hoy to ekhini ino beya ho jabo moi ekhini hisab lom. So kiti man dhunia iar pora jonkhini natural hoy olai goise to moi ekhini eta loisu yate rakhi dim aru eta lom sulikhini hisab sai pelaine jehetu mor suli iman besi nai iman khini lobole proyojon nai baru eya kati loisu ekhini eya dekhesene apnaloke eya sok ইয়াৰ পৰা ধুনীয়াকৈ ওলাই গৈছে এইবিলাক জেলবিলাক মোক দুটাই হৈ যাব বেছি নালাগে মই এখিনি কাটি ললো এতিয়া মই এখিনি নি কেনে ধুই লম এলোভেৰা খিনি মই আনি থৈছিলো ৰাতিয়ে কিন্তু বহুত বেছি বেয়া গোন্ধায় যেতিয়া কাটি অনা হয় মই সহ্য কৰিব নোৱাৰো গন্ধটো হেতু কাৰণে মই ৰাতিটো থৈ দিলো ৰাতিটো থোৱাৰ পাছত যোনটো তাৰ গন্ধ আছিল এটা আঠা নিচিনা ওলাই হেতু গুছি গল তো এতিয়া হে গন্ধটো গুছি গল তো এতিয়া মই এইখিনি ধুনীয়াকৈ লম লৈ কেনে মই এখন প্লেটত কাটি লম মাজে মাজে কাটি দিম যাতে জেলবিলাক ওলাবলৈ সহজ হয় দেখিছানে ইমান ধুনীয়া জেলবিলাক ওলাইছে ন দেখিয়ে লাগে যেন লগালে মানে চুলিখিনি বহুত বেছি উন্নত পথলে যাব তো এতিয়া মই দীঘলকৈ প্ৰথমতে ক্ৰছ কৰি লম তাৰছতে আকৌ পুনৰবাৰ এনেকে সাইড দি ক্ৰছ কৰি লম যাতে যোনবিলাক জেল হয় সকলোবিলাক ওলাই আহে থাকি যাতে না যায় জেলবিলাক লগালে মানে আপোনাৰ এলোভেৰাৰ যোনটো হয় এটো আপোনাৰ লগালে মানে চুলিখিনি আপোনাৰ সোনকালে বাঢ়ে তাৰ পাছত আপোনাৰ যোনখিনি উফি নহয় আপোনাৰ এটো কোমল হয় চুলি বহাত সহায় কৰে তো সপ্তাহত আপোনালোকে যদি সহজ হয় আপোনালোকৰ কাৰণে যদি পৰাপক্ষত 3-4 বাৰ লগায় 3-4 বাৰ লগাব নালাগে 2-3 বাৰ লগালেও বহুতখিনি কামত দিয়ে সকলোৰে ওচৰত বাৰু নাথাকে তথাপিও যাৰ ওচৰত থাকে তেওঁলোকে লগাব পাৰে এয়া চাওক মোৰ এতিয়া এলোভেৰা খিনি কৰা হৈ গৈছে ওলাই গৈছে এতিয়া মই এখিনি চুলিত এপ্লাই কৰিম তো মই চুলি গোটেইখিনিতে এতিয়া লগাই লম প্লেটখন থৈ লম থৈ প্লানি মই ধুনীয়াকৈ এটো লগাই লম এতিয়া প্ৰথমতে আগফালে লগাম গুৰিটোত লগাম যাতে গুৰিটোত পায় এতিয়া মই গোটেই মূৰটো তলৰ পৰা ওপৰলৈকে ভালকে গুৰিটো হেতাত লগাই লম পাতত নলগালেও হয় গুৰিটোত মেইন হয় গুৰিটোত পালে মানে চুলিবিলাক বহাত সহায় হ'ব তো পৰাপক্ষত গুৰিত লগাব এতিয়া মই গোটেই আঙুলি গিটাৰে ওপৰৰ পৰা তললৈকে মই মালিশ কৰা নিচিনাকৈ কৰি দিম তাৰ পাছতে 1 ঘণ্টামান থৈ দিম সো হে মোৰ এতিয়া চুলিখিনিত এপ্লাই কৰা হৈ গল এতিয়া মই দেখিছেনে এইবিলাক ধুনীয়াকৈ মই গুৰিবিলাকত লগাই লৈছো এইবিলাকত অকল মই গুৰিবিলাকত লগাইছো এনেকৈ কৰি যাতে গুৰিটোত বস্তু পাই গুৰিটোৰ পৰা যাতে বাঢ়িব পাৰে আৰু যোনখিনাক আপোনাৰ উফিবিলাকো নাইকিয়া হ'ব আৰু সোনকালে চুলিবিলাক বাঢ়িব তো এতিয়া মোৰ এইখিনি এপ্লাই কৰা হৈ গৈছে মই এতিয়া এইখিনি ধুনীয়াকৈ চুলিখিনি বান্ধি লম ওপৰত আৰু মোৰ কিছুমান কাম আছে মই তেতিয়ালৈকে সেইখিনি কাম কৰি লম মই এতিয়া এইটো কেপেনা দি মই এতিয়া এনেকৈ বান্ধি কৰি ৰাখি দিছোঁ আৰু মোৰ তেল লগাম এইখিনি শুকোৱাৰ পাছত অকণমান দি ৰাখি পেলাই মই তেল লগাম নাৰিকল তেল হওক বা যিকোনো তেল হওক মই নাৰিকল তেলেই ব্যৱহাৰ কৰোঁ সেইটো কাৰণে মই নাৰিকল তেলেই ল'ম তেনেহ'লে মই তেলখিনি এতিয়া তৈয়াৰ কৰি ল'ম বোলো এতিয়া লৈছোঁ নাৰিকল তেল এইটো নাৰিকল তেলৰ পৰা মই ওলাম একচুৱেলি মই এইটো কিনি আনি থৈছিলোঁ ফুটোৱা নাই বা এতিয়া মই এইটো ফুটাই ল'ম তো মই ফুটাবলৈ কাৰণে লৈছোঁ এইটো কলমতে এইটো আছে এইটো লৈছোঁ যিহেতু মোৰ ওচৰত পিং বা এনেকুৱা গজা ধৰণৰ যিকোনো বস্তু নাই তাৰ কাৰণে মই এতিয়া এইটো এইটো ভাঙি গৈছে চব এইটো সোমাই গৈছে এইটো এতিয়া মই ল'ব নোৱাৰোঁ কাৰণ এইটো আটকি গৈছে মই ওলাব নোৱাৰোঁ এনেকৈ ট্ৰাই কৰি চাওঁ
এতিয়া নাৰিকল তেল নলওঁ মোৰ ওচৰত উপায় নাই এতিয়া বেলেগ এটা তেল আছে মই সেইটোৱে ল'ব লাগিব এইটো মই নাহানো ইমান ভাল নাপাওঁ মই সানি সেইটো কাৰণে মই নাৰিকল তেল সানো নাৰিকল তেল ভাল লাগে তো মই এতিয়া নাৰিকল তেলটো ল'ব নোৱাৰোঁ সেইটো কাৰণে মই এইটো তেলে ল'ম এনেকুৱা নহয় যে নাৰিকল তেলেই ল'ব লাগে যিকোনো তেল ল'লেও হয় যোনে যি তেল ব্যৱহাৰ কৰে তেওঁলোকে সেইটো তেলেই ব্যৱহাৰ কৰিব পাৰে তো তেল লগালে মানে আপোনাৰ চুলিখিনি আৰু বেছি ভাল হয় তো মই এতিয়া গোটেইখিনি মিলাই ল'ম মই এল'ভেৰাখিনি লগাই 5 মিনিটমান ৰাখিছিলোঁ 5 মিনিটমান ৰখাৰ পাছত মই তেল লগাই লৈছোঁ তেলখিনি লগাই পেলাইনি মই 3-4 ঘণ্টামান ৰাখি দিম ৰাখি পেলাইনি পাছত মই ধুই দিম ধুনীয়াকৈ তো এতিয়া মই গোটেইখিনি চুলিখিনিত ভালকৈ তেলবিলাক মিলাই লওঁ যেনেদৰে এল'ভেৰা মই লগাইছিলোঁ গুৰিত তেলবিলাক আপুনি গুৰি পাতত সকলোতে লগাব ধুনীয়াকৈ লগাই পেলাইনি ৰাখি দিব আপুনি 4-5 ঘণ্টামান তাৰপাছতে ধুই দিব ধুনীয়া ৰিজাল্ট পাব 3 hours later তো হেই গাইজ এতিয়া মই চাব পাৰে মোৰ চুলিখিনি ইমান ধুনীয়া হৈ গৈছে চাওক ইমান কোমল হৈ গৈছে এয়া মই একো লোৱা নাই সাধাৰণ খালী পানীৰে ধুইছোঁ কোনো চেম্পু লগোৱা নাই কোনো আপোনাৰ কণ্ডিশ্যনাৰ লগোৱা নাই কিন্তু বহুত ধুনীয়া হৈছে তো আপোনালোকে এপ্লাই কৰি চাব পাৰে বহুত ধুনীয়া ৰিজাল্ট পাব